মৰ্নিং গাইজ ৰাতিপুৱা হ'ল আৰু আমি ধুনীয়াকৈ ৰেডি হৈ গৈছোঁ। আজি আমি গোলাঘাটৰ পৰা দেৰগাঁৱলৈ আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰি দিওঁ, যিহেতু আমাৰ গোটেইখিনি শ্বুট তাতেই হ'ব আৰু তাতে এতিয়া যোৱাৰ কাৰণে আমাৰ গোটেই যা যোগাৰ চলি আছে। পেকিং আমাৰ হৈ গ'ল, ট্ৰলিবোৰ গাড়ীটো এতিয়া সোমাই আছে। গতিকে এতিয়া আমি তাতে গৈ চাওঁ কেনেকুৱা কি হয় নহয়, ক'ত ষ্টে' কৰোঁ, আমাৰ ক'ত কেম্প কৰিব, আপোনালোকক গোটেইখিনি মই দেখাই যাম আৰু আশা কৰিছোঁ আপোনালোকে ব্লগটো ভাল পাব। তেনেহ'লে আহক আজিৰ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। পিছে কেনেকুৱা এতিয়া, এক্সাইটেড নে? নতুন আমাৰ বিগিনিং, নতুন প্ৰজেক্ট কেনেকুৱা? এক্সাইটেড, বহুত এক্সাইটেড, লগতে অকণমান নাৰ্ভাছো হয়, যিহেতু আমাৰ হাতত একেবাৰে টাইম কম আছে। আমি বহুত লেটকৈ ষ্টাৰ্ট কৰিছোঁ, সেইবাবে অলপ নাৰ্ভাছো হয়। বাট ষ্টিল আমাৰ এইটো বিশ্বাস আছে যে, কনফিডেণ্ট আছে যে নিজৰ ওপৰত যদি ভৰসাটো ৰাখে তেতিয়া চব হৈ যাব। চ' সেইটো মাইণ্ডছেট লৈয়ে আমি এতিয়া গৈ আছোঁ আৰু আপোনালোকেতো আছেই আৰু ছাপোৰ্ট কৰিবলৈ, আৰু কাজলৰ লগত আপডেট হৈ থাকক, আপোনালোকে কানেক্ট হৈ থাকক যাতে দেখিব। তেতিয়া কাজলে একদম ডিটেইলছত দেখুৱাব আপোনালোকক, যিহেতু মইতো অলপ সময়টো নাপাম, সেইকাৰণে কাজলেই দেখুৱাই থাকিব আৰু চ' সেইবাবে আপোনালোকে চাই থাকিব। চ' আমাৰ গাড়ী ওলালে, চব পেকিং হ'ল, এতিয়া আমিও ওলাইছোঁ আৰু আমাৰ লাকি কাৰ হয়, যিহেতু ইয়াত মানে চব বস্তু সোমাই যায়। এই পিছফালে দেখিছে ডিকি নধৰা হৈ গৈছে, আৰু ইয়াত ভিতৰত চাব আহক, এই ভিতৰত ইমানেই বস্তু, ইয়াত যেনে তেনে বহিব পৰাকৈ সৰু দুটা আছে, ইয়াত দুজন মানুহ বহিব আৰু চ' গাইজ আমি আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ আৰু আমাৰ গাড়ীৰ পৰা বস্তুবোৰ নামাই আছে। দেখাই পাইছিলে আপোনালোকে, গাড়ীত পূৰা অ'ভাৰলোড হৈ গৈছিলে আৰু এতিয়া মহেশ দাহঁতে গাড়ীৰ পৰা গোটেই বস্তুবোৰ ওলাই আছে। আমি এই কিবা এইটো কি জেগা হয়, ৰঙাগড়া হাই স্কুল, এইটো কেম্পাছতে চবেই ইয়াতেই থাকিব আৰু আমি বাৰু ইয়াত নাথাকোঁ, মই মেডাম স্মৃতি আমি ইয়াত নাথাকোঁ। এৰিয়াটো খুব ডাঙৰ এৰিয়া হয় আৰু যিহেতু এতিয়া ছামাৰ ভেকেশ্যন চলি আছে, গতিকে পূৰা এতিয়া স্কুল কেম্পাছ খালী আৰু আমাৰ আজিৰ পৰাই চাগে ইয়াতে ৰিহাৰ্চেল হ'ব। চ' আমাৰ কি হয় নহয় আপোনালোকে আপডেট পাই থাকিব। মই বাহিৰৰ পৰাই দেখাইছোঁ বাৰু, এইটো গোটেই কেম্পাছ হয়, সিফালেও বহুত আছে এৰিয়া, এইটো গোটেই স্কুল কেম্পাছ হয়। ইমানো এলেহুৱা কোনোবা আছেনে যে শুই শুই যে মানে শ্বুটিঙত কি কি লাগিব সেইবোৰ এনেকৈ শুই শুই লিখে, আচৰিত মানে। মই মানে প্ৰথমবাৰ এনেকুৱা দেখা পাইছোঁ, বাপৰে বাপ, মজা লাগিছে। ইচ, আখৰটো চাওঁ পিছে শুই শুই লিখা মানুহৰ কিমান ধুনীয়া দেখিছ নাই, কিমান পাৰিছো ধুনীয়া। বুলিয়ে কৈছো আৰু শুই শুই খা, তাই পাৰিলে সেইটোও শুই শুই খাব। ইচ ৰাম, আমি এতিয়া কেম্পতে আছোঁ আৰু গোটেই বেকগ্ৰাউণ্ড ডান্সাৰ্ছবোৰো আহি পাইছে আৰু তেওঁলোকে এতিয়া ডান্সৰ প্ৰেক্টিচ কৰি আছে। যি ধৰক গানত যে আমাৰ ডান্সবোৰ হ'ব সেইবোৰ প্ৰেক্টিচ কৰি আছে। চ' গাইজ আমি আহিছোঁ আমাৰ শ্বুটিঙৰ কেম্পৰ পৰা ওলাই দেৰগাঁৱৰ ফালে, আৰু দেৰগাঁৱৰ আমি এটা গাঁৱত আহিছোঁ, গাঁৱৰ নাম হ'ল বাগেধৰা। আৰু ইয়াতে একচুৱেলি আমাৰ টিম মেম্বাৰৰ ঘৰতে আহিছোঁ, তেওঁলোকৰ ইয়াতে বহুত নেমু গছ আছে। চ' আমি নেমু ল'বলৈ তেওঁলোকৰ ঘৰত আহিছোঁ আৰু আপোনালোকক দেখাই আছোঁ, তেওঁলোকে পূৰা একদম নেমু গছৰ বাৰীত পূৰা সোমাই, ইফালে মহেশ দা পূৰা নেমু চিঙি আছে। কাজল আকাশখন কিমান ধুনীয়া হৈ আছে, তাকে বহুত ধুনীয়া হৈ আছে। চ' এতিয়া আমি নেমু ছিঙি লওঁ, যিহেতু সোনকালে এতিয়া আন্ধাৰে হ'ব। আমি আমাৰ ডান্সৰ ৰিহাৰ্চেল শেষ কৰিয়ে ইফালে সোনকালে আহিছোঁ, আন্ধাৰ হৈ গ'লে আমি নেমু ছিঙিব নোৱাৰিম বুলি। আৰু ঢেৰ ইয়াতে ক'লা কচুও দেখা পাইছোঁ, সেইবোৰো এতিয়া আমি কাটি লৈ যাম। এক বস্তা নেমু লৈছে ন হা মহেশ দা, এক বস্তা নেমু হা। তাৰপিছত আৰু এতিয়া কচু কাটিলোঁ, এতিয়া গৈছে কঁঠাল ছিঙিবৰ কাৰণে গছৰ পৰা। এতিয়া গছৰ কঁঠালো আমি লৈ যাম ইয়াৰে পৰা। বহুত ডাঙৰ কঁঠাল গছটো ঢেৰ লাগি আছে, এতিয়া আন্ধাৰেই হৈছে আৰু গতিকে এতিয়া আপোনালোকে গছটোহে দেখা পাইছে, ফলটো দেখাব পৰা নাই, আন্ধাৰ হৈ গৈছে। সেই বহুত লাগি আছে ওপৰত বাৰু, এইয়া লাগি আছে দেখিছেই চাগে, আন্ধাৰ হৈ গ'ল। পাৰিবা জানো? এইটো গাইছ, এইটো কঁঠাল। এটা কাম কৰিবি মেডাম, তোক আমি তাতে এই ৰঙাগড়াত দোকান এটা পাতি দিম দে। এৰি মেলি এইবিলাক ইমানখিনি নেমু লোকেল 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 কবি।
কচু লৈছোঁ সেইখিনি লৈ মিনি মই বজাৰতে যাওঁ বহোংগে নেকি পইচা অলপমানে পাম চব পিনে ইফালে এনেকা ধুনীয়াকে চাংঘৰে আছে গোটেই মিচিং গাঁৱে হয় এইটো আৰু মিচিং গাঁৱত আহিলেতো আমি চাংঘৰ দেখাই পাম এইফালে ধুনীয়া ছানছেট হৈছে চ' আমি এতিয়া ইয়াৰ পৰা ওলাওঁ কাৰণ দেৰগাঁও মেইন টাউনতো আমাৰ কাম আছে গতিকে এতিয়া আন্ধাৰ হৈ গ'ল এতিয়া ওলাওঁ কাৰণ তাতেও অলপমান যি কামবোৰ আছে সেইবোৰ কৰি আমি আকৌ কেম্পলৈ যাম চ' আমাৰ কেম্পৰ একচুৱেলি আজি ছেকেণ্ড ডে ন চ' এতিয়া মই তাইৰ কেৰেক্টাৰৰ মেকআপটো দিব ওলাইছোঁ বৰ ধুনীয়া আমাৰ জুনুকা ন মেকআপ ডান হেয়াৰ ষ্টাইল বাকী আছে আৰু তাইৰ কেৰেক্টাৰ হিচাপতে মেকআপটো দিয়া হৈছে আমাৰ আজিৰ সেটা আমাৰ মানে ফটোশ্বুট হ'ব আমাৰ হিনেমাঙৰ কাৰণে আজি আমাৰ ইয়াতে কি হৈ আছে কি হৈছে এইকেইজনী কি কৰিব লৈছে বাৰু কি কৰিব কি হ'ব লৈছে মই গম নাপাওঁ ইয়াতে কি হৈ আছে কি কৰিব লৈছে কুসুমানে টানি দে ইয়ামে ক কাপে এরা গলুকে একদম আৰু মিৰি দাম মিৰি ৰক ষ্টাৰ সো গাইস তেখেতৰ ক্যাৰেক্টাৰ হয় মেকআপ আৰ্টিষ্টৰ এই মুভিত সো ফটোশ্বুট চলি আছে বেনাৰৰ কাৰণে এনেকৈ ৰেকৰ্ড চিৰিয়েলত থকা মানে মাৰিমেই আৰু এতিয়া তাক মানে আজিৰ আমাৰ পেকআপ হ'ল কাৰণ বহুত ৰাতিও হৈ গ'ল এতিয়া 12টা বাজি পাৰে হৈ গ'ল আৰু আমি এতিয়ালৈকে ভাতো খোৱা নাই যেহেতু ইয়াৰে এতিয়া ফটোশ্বুট এণ্ড অল চব কমপ্লিট হ'ল ইফালে গোটেই পেকআপ কৰি আছে আমাৰ মন্টু কাইহঁত আৰু আজিৰ ব্লগটো এইখিনিতে সামৰণি মাৰিছোঁ গাইজ বাই বাই কোন হয় এজনী বান্দৰ পকৰটোৰ নিচিনা সেইদিনাখন যে আমি নেগেটিভত দেখিছিলোঁ বান্দৰ পকৰটো একদম এইটোৱে আৰু শ্বুটিঙৰ জেগাত নাখাওঁ বুলি ক'ব নালাগে অকল খামকৈ থাকিব লাগে নহ'লে গ'ল আমাক চুজি আনি দিছে তেওঁলোকে বহুত কষ্ট কৰিছে একচুৱেলি আপোনালোকে ভাবিব যে মেকআপ কৰাই নাই কিন্তু এইটো হ'ল আমাৰ কেৰেক্টাৰ মেকআপ কেৰেক্টাৰ দিয়া গৈছে প্ৰত্যেকজনকে সেইফালে চলি আছে হয় নেকি আৰু এইগৰাকী চাওক অলৰেডি লৈ মেলি এতিয়া ইফাল কৰি আছে হয় নেকি কি কৈছা তুমি কৰি আছে Oh my God আৰু যোনে কেমেৰা কৰি দি আছে তাইও আমাৰ মুভিত আছে অলৰেডি তাইৰ মেকআপ ডান আৰু এতিয়া মোক হেল্প কৰি আছে কেমেৰা কৰোঁতে দেখাই দিয়া জুনুকা পিংকি হৈ গৈছে তাইৰ এনেকুৱাই কেৰেক্টাৰ ধুনীয়াকে ড্ৰেছ আপ কৰি ওলাইছে আমি আহি পালোঁ আমাৰ শ্বুটিঙৰ লোকেশ্যন আৰু আজি আমাৰ ইনগ্ৰেশ্যন আছে চ' এতিয়া বহুত ৰাইজে ইয়াতে গোট খাইছে যিহেতু ভাবিছে এতিয়া ইয়াতে মুভিৰ শ্বুট হ'ব আৰু গাঁওটোৰ নাম হ'ল অফলা কি দৌলুং অফলা দৌলুং মানে গাঁওখনক দৌলুং বুলি কয় আৰু মিচিঙত তাকে বৰ ধুনীয়া হয় ঠাইখিনি আমাৰতো লাকে ভাল যিহেতু আমি মেকআপ আৰ্টিষ্ট আমি আমাৰ কামৰ জৰিয়তে বহুত ধুনীয়া লোকেশ্যনো আমি চাবলৈ পাওঁ চ' এতিয়া বলক বেছি পলম নকৰোঁ গাইজ এইটো হয় আমাৰ মুহূৰ্তৰ লোকেশ্যন গোটেই ধুনীয়াকে ষ্টেজ পাতি লৈছে আৰু ঢেৰ মানুহ অলৰেডি বহিয়ে আছে गणपति महाराज की जय बजरंगबली की जय काचिया शर्मया पापा हरुया हिनेमां
harap ke kalau saya ajo kesanggela sauka ta borok ajo ko agam pinyo ko lutai kamna ajo hubesha mulok ajo ko lutai kamna ngo lutalik dom ngolong apung me kalsal dem lagi dak kalsal ko kiyo ngolo jai থাকিব পাৰিম kalsal নহলে আমি jai থাকিব নোৱাৰো সনাম কো ইনাম কো apung me লাগি গটিকে হি kalsal দিকতে হে ngolo আজি লোকে বতাৰ লোক বিলাই পে ngolo সমাজেম ngolo উপজাৰ পা মনে গটিকে kalsal dem লাগিও এপে kalsal কো কি ngolo সমাজে ngolo অত্তাপে বা আগত পে ngolo ডাগৰক গিৰবলা ngolo দোলাই অটকে মই বজে লুকিন মাং বাৰু ইমানতে মই কৈ পেলে মই আমৰিছো ধন্যবাদ thank you welcome hele yapa ko apuna তাৰ পিছত আৰু এগৰাকী আছে আমাৰ দুজনে একেলগে থাকোচোন এই যে আছে আমাৰ কৰিশ্মা ছাত্ৰী প্ৰধান বয়স হ'ব এই দুগৰাকীয়ে আমাৰ গোটেই চিনেমাত যিমান মেকআপ আছে কৰিব যে চিনেমাখনত আমাৰ প্ৰত্যেকটো গানৰ পৰা আদি কৰি ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে ধুনীয়া কৰিব লাগে ভাল কৰিব লাগে অ'কে অল দ্য বেষ্ট সো গাইজ পুৰা শ্বুটিং চলি আছে আৰু অডিয়েন্সৰ ইমানে ভিৰ মানে একো চাগে আপোনালোকে শুনা পায় নে নাপায় ধৰিব পৰা নাই তথাপিও মই আপোনালোকক অলপমান দেখাব চেষ্টা কৰি আছোঁ মাজে মাজে আৰু বহুত গৰম সেইকাৰণে আমি অলপ জিৰাই কামবোৰ কৰি আছোঁ Clap out. Focus. Artist mode. And action. Acha. Hey, photo ka lang open. Producer gumal ke on pai mala. Aidan ko sa. Eh, loka, loka. Ade to ka. Ata. Hey. আমাৰ শ্বুটিং এতিয়া পিকআপ হ'বই আৰু অলপ বাকী আছে লাষ্ট শ্বট লৈ আছে আজিতো বাৰু 6টামান বজাতে পেকআপ হৈ আছে অহাকালিৰ পৰা চাগে আমাৰ কিমান টাইম হয় আমি ধৰিব নোৱাৰোঁ আৰু আমাৰ নাইট শ্বুটো হ'বগৈ চ' আজিতো বহুত ভাল লাগিল ফাৰ্ষ্ট ডে শ্বুট আমাৰ আশা কৰিছোঁ বাকী কেইদিনো আমাৰ ভালেই যাব শ্বুটবোৰ চ' গাইজ ইটছ এ পেকআপ তাইক বোলে ভিডিঅ' কৰিব লাগে ছাগলীকেইটাৰ মাজত বাহ ছাগলী পলাল ভিডিঅ' লৈছো দেই গুড মৰ্ণিং গাইজ ঘৰৰ পৰা জল্দি আমি আহিলোঁ আমাৰ শ্বুটিঙৰ লোকেশ্যনত কাৰণ বহুত দূৰো আছে আমাৰ লোকেশ্যনটো আমি য'ত ষ্টে কৰি আছোঁ আৰু সেইকাৰণে এতিয়া আমি ইয়াতেই ব্ৰেকফাষ্ট আমাৰ প্ৰিপেয়াৰ কৰি আছোঁ ফ্ৰাইড ৰাইচ বনাম পুৰা গৰম ৰাইচ হয় আমাৰ কুকে ধুনীয়াকৈ বনাই দিছিলে ৰাইচটো আহিয়ে এফালে ওটছ এইবোৰ আমাৰ যোগাৰ থাকেই চাহ তাহ খাবৰ কাৰণেও আমাৰ চব গাখীৰ চাহপাত চেনি বিস্কিট এভৰিথিং আমি লৈয়ে আনো কাৰণ কিয় চাহটো খালে অলপমান ভাগৰ মৰে যিহেতু আৰু এইফালে এয়া দেখিছে নৰসিংহ পাত এতিয়া আমি ফ্ৰাইড ৰাইচত দিমগৈ ইয়াতেই বহি কেনে মেকআপ দি আছোঁ এতিয়া Sampul ulah sini nong lutum nama. Oh gila turko. So guys, আমি এতিয়া আহিছোঁ বেলেগ এটা শ্বুটিঙৰ লোকেশ্যনত আৰু মই ইফালে তেওঁলোকক কেৰেক্টাৰৰ মেকআপ দি এতিয়া ফ্ৰী কৰি দিলোঁ আৰু তেওঁলোকে এতিয়া ইয়াতে বহি কেনে ডাইলগবোৰ ৰিহাৰ্চেল কৰি আছে কোনে কি ডাইলগছ ক'ব ঠিক আছে এইফালে আমাৰ টেকনিচিয়ানবিলাকে গোটেইখিনি নিজৰ যা যোগাৰ কৰি আছে আৰু এইফালে আপোনালোকে মোৰ বেক চাইডে দেখাই পাই আছে কিমান অডিয়েঞ্চ গোট খাই গৈছে এনেকাই হয় এইফালে শ্বুটিং বুলি ক'লে চব ৰাইজে গোট খাই যায় চ' আপোনালোকে ব্লগটোক ভাল পাব সেইটোৱে মই আশা কৰিছোঁ যিমান পাৰি আছোঁ কামৰ মাজতো আপোনালোকৰ কাৰণে মই ব্লগছ কৰি আছোঁ তেনেহ'লে আপোনালোকে চাই থাকক মই কামত লাগোঁ কাৰণ কিয় বেছি টাইম মই এনেকৈ ভিডিঅ' কৰি থাকিবও নোৱাৰোঁ পুৰা গৰম লাগি গ'ল ন এইবোৰ বহুত হেভি হয় আৰু এইবোৰ কৰোঁতে বহুত কষ্টও হয় চ' এনেকুৱাই বৰ ধুনীয়া চাংঘৰ এটা লৈছে শ্বুটৰ কাৰণে আৰু এইফালে চব ছেটআপ চাই থাকিব আপোনালোকে গাইজ Upak dia luna lubang luda. Upak dia luna lubang lurang. Sekseng na pang mo pikan. Sekseng na pang mo pikan.
সো গাইজ আজি থাৰ্ড ডে আৰু আমি মৰ্ণিঙে এতিয়া ৰেডি হৈ ওলালোঁ আমাৰ শ্বুটিঙৰ লোকেশ্যনলৈ। চ' এইবিলাক চব এতিয়া ট্ৰলি যিমান লাগেজ আমাৰ যিমান থাকে লৈ যাবলৈ সেইবোৰ চব এতিয়া গাড়ীৰ ডিকিত এতিয়া সোমাই আছে আৰু মেনামকটো ঘৰৰ পৰাই ৰেডি কৰি লৈয়ে যাওঁ আমি। আৰু ইমান ৰাতিপুৱা এতিয়া 7টা বাজাই নাই, ৰ'দ পূৰা ওলাই গৈছে ইফালে। চ' আমি বহুত গৰমত মানে শ্বুটিংবোৰ কৰি আছোঁ। গৰমত শ্বুটিং কৰি কেনেকুৱা লাগিছে? গৰমত শ্বুটিং বহুত ভাল লাগিছে, বহুত ঠাণ্ডা। শ্বিলং নহয় জানো, সেইকাৰণে মই বহুত ভাল লাগিছে। আৰু আপোনালোকে চাই থাকক, আমি একদম গৰম মুটি বনাইছোঁ। তোমাৰ কেনেকুৱা লাগিছে এই গৰমত শ্বুটিং কৰি? মানে শ্বুটিঙৰ কথা এটাই ক'ম, no heat can beat us। সঁচাকে ন, যিমান গৰম পৰক মুঠতে আমাক কোনো ৰুখাব নোৱাৰে, আমি মুঠতে শ্বুট কৰিমে। দেখিছেনে শ্বুটিঙৰ লোকেশ্যনত আহি ইমান ধুনীয়া ধুনীয়া তাজা তাজা ঢেকীয়াৰ ইয়াতে ধুনীয়াৰ গছ আছে। চ' ভাবিলোঁ ঢেকীয়াই অকণমান ছিঙি লওঁ, আমি আমাৰ কেম্পত গৈ বনাই খাব পাৰিম নে কি কোৱা মেডাম? পুৰা কি ধুনীয়াকৈ ওলাইছে নহয়। বেছি তললৈ নাযাবি দেই, সাপ ওলালে মই কিন্তু নাজানো দেই। এইয়া চাওকচোন গাইজ, পানীৰ ওচৰত সাপ থাকে। এই চাওক ইমান ধুনীয়া ধুনীয়া একদম ডাঙৰ ডাঙৰ। শ্বুটিং কৰোঁতে ৰাতিপুৱাৰ পৰাই এতিয়া ইভিনিং হৈ গ'ল আৰু লুকৰ ওপৰত লুকছৰ ওপৰত লুকছ চেঞ্জ কৰি আছোঁ আৰু এতিয়া এইটো লুক দিছোঁ। আৰু এই চাওক কেৰেক্টাৰ মেকআপ, ইম্পৰ্টেণ্ট হয়। চাওক তাইৰ ষ্টাইল পুৰা বেলেগ ষ্টাইল, উৰি ফুৰিছে মেকআপটো লৈ। তাই লুকছৰ ওপৰত লুকছ চেঞ্জ কৰা গৈয়ে আছে আৰু তাই এই লুকছটো তাই বহুত ভাল পাইছে নেকি, একদম পুৰা এনজয় কৰি আছে। চাওক গাইজ, বেলেগ দে চিট পখিলা দি উৰিছে। এইফালে আমাৰ কৰিশ্মা বাইদেউৰ চাহ খোৱা হ'ল নে? এইফালে আমাৰ বস্তু পুৰা একদম চিটিৰি বিটিৰি। বঢ়িয়া হয় কি অন্নৰস আৰু একবাৰ ইমান কি মেল চলি আছে? এইজনী কেলে ইমান শকত গম পাইছে? চৰুত খাই নেকি? এইটো খাইগে এইটোৰ কাৰণে ইমান শকত। আজি ছাৰ আপুনি পুৰা কেৰেক্টাৰতে আছে যে দিনটো। কেৰেক্টাৰ নাই, মানুহটোৱে তেনেকুৱা। নহয়, অকল চোলাটো যে আপোনাৰ পুৰা ফুল কেৰেক্টাৰত আছে। বস্তু এটা চাব দেই, গতিকে পুৰা তেখেতে একদম কেৰেক্টাৰতে আছে দিনটো, এনেকে মানিব লাগিব আপোনাক। একদম হেডছ অফ দেই ছাৰ, হেণ্ডচাম ন? একদম। চ' শ্বুটটো কেনেকুৱা কি হৈ আছে আপোনালোকে গোটেইখিনি দেখা পাব। আৰু তাৰ আগত আমাৰ কেনেকুৱা যা যোগাৰ কৰিবলগীয়া হৈ যায় শ্বুটটোৰ আগত, গোটেই টিমে মিলি চব যা যোগাৰ কৰি আছে, আপোনালোকে চাই থাকিব গাইজ। এইজন আমাৰ ডক্টৰ ছাৰ, নাম্বাৰটো লিখি লওক। বেমাৰ আজাৰ হ'লে এইজন ডক্টৰক কণ্টেক্ট কৰিলেই হৈছে। নাম্বাৰটো কৈ দিয়ক ছাৰ একবাৰ। 3818842 দেই, কণ্টেক্ট কৰি লওক। কাজল, কিবা যদি গুৱাহাটীত প্ৰব্লেম হয় তোমাৰ, তুমি নাম্বাৰটো পাইছা নহয়? চিন্তা বেমাৰ আছে যে ভাল কৰি দিব। ভাত আঞ্জা বনোৱা গেছ চৌকা আমাৰ বেলেগ, আমাক ধুনীয়াকৈ ভাত আঞ্জা বনাই দিয়ে। আমাৰ দুজন ধুনীয়াকৈ ৰান্ধনি আছে, আমাক বনাই টাইমত দিয়ে। আৰু ইমান ধুনীয়া চাওকচোন ইয়াৰে পৰিৱেশটো, গোটেই চাৰু পিনে বাঁহৰ গছ, বেতৰ গছ, ডাঙৰ ডাঙৰ গছ আছে, খুব ঠাণ্ডা। বান্দৰো আছে। এইটো লৈ যা, এক্টিং কৰিব পাৰিব এইটো। উকনি পাৰ্টটো বোলে, শকুনি পাৰ্টটো, উকনি পাৰ্টটো। জুম কৰিছে তাই, মই জানো তাই চব কৰিব মোক। এই মেনাম স্মৃতি বনাই দিম তোক মই পাংগিংনা দলেৰ পৰা। এই চব মুখখন চাব, কেমেৰাৰ পিছফালে মেনামৰ মুখখন চাবলগীয়া হৈছে গাইজ। আমি সিটোৰ ব্লগত ওলাম আৰু এইটো চিষ্টেম চলি আছে আমাৰ। মোৰটো এণ্ড্ৰইড, আপোনালোকৰ আইফোন। এইটো নহয়।
এটা বাৰ্থডেটো এইটো এটা 1 মিলিয়ন হয় আৰু এটা নৱদ্বীপ ঘূৰি অহা হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ অপু হেপী বাৰ্থডে টু ইউ সবৰে আশীৰ্বাদ পাবি হেপী বাৰ্থডে ড্ৰিম লাইট হেপী 1 মিলিয়ন টু ইউ হেপী 1 মিলিয়ন টু ইউ হেপী 1 মিলিয়ন টু মোক গৰম গৰম পিন আচিনছো বলাই লিখে আনচিতে মই মাৰ এনিছো এক্সেলেন্ট ডন কমেডি যে কৰিব পাৰে আৰু দেই হা পাৰা আৰু থোৰা থোৰা ক্লেভেন অ্যাকশন আই দুবটা নগলো বলা Aning damang salah. No salah. Nomna. Cut. Lagi dah. Bego. John. Matopo. I go. তাতে আউটডোৰ শ্বুট কমপ্লিট কৰি আৰু এতিয়া ইয়াতে ইনডোৰ শ্বুট কৰিব আহিছে এইটো চব কণ্টিনিউটি হয় আৰু আপোনালোকক যিমান পাৰি আছোঁ দেখাই আছোঁ এনজয় গাইজ আমি হস্পিটেলত আহিছোঁ একচুৱেলি এতিয়া শ্বুটৰ কাৰণে আৰু ইফালে ভিতৰত আমাৰ শ্বুট চলিয়ে আছে আৰু আমাৰে টিম মেম্বাৰ এজন চাওকচোন কি হৈছে তাৰ কি হৈছে ঐ তোৰ ঐ কি হৈছে এক্টিং কেই নম্বৰ দিবি এক্টিঙত হা গাৰ্লফ্ৰেণ্ডক গিফ্ট দিবলৈ পইচা নাই বোলে কিডনি বিক্ৰী কৰিব ওলাইছে ইমানে ভাল ফ্ৰেণ্ড মানে তাৰ কাৰণে কিডনিও বিক্ৰী কৰিব বোলে তই হলে সুদাম আৰু শ্ৰীকৃষ্ণৰ নিচিনা ভাজেনে আৰু মই আচ্ছা ঠিক আছে তই যদি কিডনি তাৰ কাৰণে বিক্ৰী কৰি দিয় তাৰপিছত তই বেমাৰী হৈ যাবি যেতিয়া তোৰ যে সেই যে ইমান গাল ছাবস্ক্ৰাইবাৰ আছে ব্লগ কেনেকে দেখাবি কিডনি লগাম বান্দৰৰ কিডনি লগাম অ ৰাম ঐ বান্দৰৰ কিডনি লগাব দেই বেছি হেপী নহবি পুৰা একদম বন্ধি চাই আছে একদম হস্পিটেলৰ তোমাৰ কান্দু লাগিছে নেকি অলপ লাগিছে ইমান নেচাৰেল এক্টিং কৰিছে যিহেতু আমাৰ মেডামে আপোনালোককো দেখাই আছোঁ বাৰু কান্দিছা যে কি ক'বা মনৰ পৰা কন্দা নাই যে সেইকাৰণে বহুত কষ্ট হৈছে লাইটৰ পিনে ঘূৰি দিয়াচোন তুমি অকণমান চকুকেইটা অলপ ভালকে দেখা পাম তোমাৰ কিমান কান্দিছো মই চব কিমান So guys, আজি আমাৰ পেকআপ হ'ল কেনেকুৱা লাগিল কান্দি সকলো কান্দিটো বহুত দিনৰ মূৰত কান্দিলো বাৰু আফটাৰ 1 ইয়াৰ আকৌ এবাৰ এনেকে কান্দিছোগে মই মোৰ কঙত কান্দিছিলো তাৰপৰা এতিয়া কান্দিছো কিন্তু ভালে লাগিলে মজা কৰিলো আৰু লগতে কিন্তু কষ্টও হ'ল বহুত বেছি এতিয়া আৰু ডাইৰেক্ট আৰু ঘৰত ঢেল খাই পৰি যাম আৰু ৰাতিপুৱা হোৱাৰ লগে লগে আমি সকলোৱে আমাৰ আজিৰ শ্বুটিঙৰ লোকেশ্যনত আহি পালোঁ আৰু আহি দেখিছোঁ খুবেই ধুনীয়া লোকেশ্যন হয় ওচৰতে খুব ধুনীয়া বিল এটাও আছে আৰু ইয়াতে আমাৰ এতিয়া শ্বুটিঙৰ কিবা নতুন ছেটআপ কৰি আছে ৰাতিপুৱাৰ পৰাই পুৰা যোগালী লাগি আছে বনাবৰ কাৰণে আৰু ইয়াৰে পৰাই আমি নামি আহিছোঁ আৰু এই টিকলা ভাইটিটো আহিছে তুমি কাৰ লগত আহিলা পাপা আৰু এইফালে চাওক আমাৰ গোটেই টেকনিচিয়ান টিমবোৰে চব যা যোগাৰ কৰিব ধৰিলেই ফিটিং কৰিব ধৰিলেই এইফালে এই বনাই আছে এইটো এইয়া চাওক বৰ ধুনীয়া বিল হয় মই এতিয়া বেছি আগবাঢ়ি নাযাওঁ ইয়াৰে পৰাই যিমান পাৰিছোঁ দেখাই আছোঁ আপোনালোকক
মহেশ দা ইয়াতে কি হ'ব ডান্স শ্বুট হ'ব আমাৰ সেট আছে মানে কি বুলি কয় ইয়াত এটা 15টা সিন আছে ইয়াতে হ'ব আচ্ছা সো হোপ ফৰ দি বেষ্ট যাতে আমাৰ মুভি বহুত ধুনীয়াকৈ কমপ্লিট কৰোঁ আমি শ্বুটবোৰ আৰু যিমান পাৰিছোঁ ইমান ব্যস্ততাৰ মাজতো আপোনালোকৰ আগত ব্লগ কৰি লৈ আনি আছোঁ আশা কৰিছোঁ আপোনালোকে মোৰ ব্লগটোক এনজয় কৰি আছে কাৰণ কিয় আমিতো ডাইৰেক্ট হলত গৈ বা ইউটিউবত আমি মুভিজ মিউজিক ভিডিঅ'জ আমি চব চাওঁগৈ কিন্তু তাৰ পিছফালে আমাৰ কিমান কষ্ট হয় এটা মুভিৰ শ্বুটিঙত মিউজিক ভিডিঅ'ৰ শ্বুটিঙত সেইবোৰে আপোনালোকক মই যিমান পাৰি আছোঁ দেখাব চেষ্টা কৰি আছোঁ বহুত দিনৰ পৰা তোমাৰ এইটো মিছ কৰি আছিলোঁ আজিহে কেৰেক্টাৰত আহিলা যে আজি মানে মিছ কৰাৰ কাৰণে মানে আজি আছো অলপ আৰু পিছে ভাল লাগে দেই তোমাৰ এই কেৰেক্টাৰটো থ্যাংক ইউ কংগ্ৰেছৰ ইলেকশ্যন কেলে ইমান ফূৰ্তিত আছা মই যে মোৰ এই চাই আছো সেইকাৰণে পুৰা হেপ্পী হৈ আছো এয়া কৰিশ্মা এয়া কাজল দুইজনী একেলগে এটা কলোগে বাইদেউ নমস্কাৰ নৃত্যপে এটা কলোকে পেটুৱা বাবু কাপে আছো আৰু কেমেৰামেনো পেটুৱা হেই বল পেটুৱা মানে হেল্ল' গাইজ দেখিছে আমাৰ শ্বুট আমি কমপ্লিট কৰি আহি গাড়ীত নাহি স্কুটিত আমি পুৰা গাঁৱৰ জাৰ্ণি কৰি আছোঁ আৰু এইফালে দিনটো ৰ'দত জ্বলিছোঁ তথাপিও মানে উৎপাত নহয় নেৰেও মানে তথাপিও উৎপাত নেৰে গোলাঘাটততো পুৰা ঘূৰিলোৱে এইটো কি গাহৰি পকাও ইছ এনেকৈ এক্টিং কৰিম এনেকাই কৰিম এক্টিংটো আচ্ছা ঠিক আছে সেয়া কৰিবি দেই ভালকে সেয়া কৰিবি দেই সিহঁতে মোক মেকআপ আৰ্টিষ্টৰ কাম কৰাব লৈ আনি এক্টিং কৰাই আছে চাওক গাইজ এইটো মহাপ্ৰাণীহঁত এক্টিং কৰাব বহাই আছে এতিয়া মোক জুনুকা মই কি হ'বলৈ ওলাইছো এতিয়া মই বুজা নাই এতিয়া আমাৰ গুৰু বনিব ওলাইছে আপোনালোকে ভৰি ধৰি সেৱা কৰিম আৰু ডান্স কৰিম Supaya ngelukan makeup artist sam ngeluk film so dance master pelangatan. ये जॉन पॉल है हमारा Rolling action Rolling action ভোট জলকীয়া হয় কিন্তু কালাৰটো হ'ল চকলেট কালাৰ আমি ৰঙা কালাৰৰ দেখিছোঁ কিন্তু এনেকৈ চকলেট কালাৰৰ ভোট জলকীয়া আজি ফাৰ্ষ্ট টাইম দেখা পাইছোঁ আমাৰ আজি খানাত কি আছে এইটো কি হয় গাহৰি নহয় আলু আৰু মাংসটো অঁ চিকেন তাৰ এইজনী আহিবলৈ মন নাছিলে চ' গাইজ এতিয়া আমি সকলোৱে ইয়াতে বহিছোঁ আমাক ধুনীয়াকৈ ভাত বাঢ়ি দিছে এতিয়া আমি ভাতটো খাই লওঁ নহ'লে ঠাণ্ডা হৈ যাব আৰু দেৰিও হৈ যাব সকলোৱে একেলগে আৰম্ভ কৰি দিওঁ ভাত খাবলৈ কি কি আপিং দদু বং হৈছেনে লাহেকৈ শিকি আছোঁ আৰু চ' সকলোৱে বহিছে যোনে য'ত পাইছে Are you safe?
সো আৰ্টিষ্টসকলক মেকআপ দিয়া হ'ল আমি লোকেশ্যনত আহিয়ে মেকআপটো দিলোঁ হেনামক বাৰু আমি য'ত ষ্টে কৰি আছোঁ তাতে মেকআপ দি লৈ আনিছোঁ আৰু ইয়াতে আহি অৰ্ণৱক আৰু বিনোদ কায়ক মেকআপটো দি দিলোঁ আৰু তেওঁলোকে এতিয়া ৰিহাৰ্চেল কৰি আছে অলপমান আমাৰ শ্বুটিঙৰ লোকেশ্যন এইফালে চিকাৰী ঘাটত আছে তলৰ ফালে আমি নামি যাব লাগিব তাতে লোকেশ্যনত মানে কিছুমান প্ৰিপাৰেশ্যন কৰিব লগাবোৰ প্ৰিপাৰেশ্যন কৰি আছে অলপমান কিবা কিবি অলপমান ছেট আপ কৰিছে তাতে সো এতিয়া আমি গ'লে দেখা পাম আজি আমাৰ গানৰ শ্বুট হ'ব গৈ আছে আমাৰ মুভিৰ গান আমাৰ অৰ্ণৱ ধুনীয়াকৈ ৰেডি হয় কেনেকুৱা গৰমত এনে থাকিব পৰা নাই ইভাগে ডান্স কৰিম ইভাগে ডান্স কৰিব ইমান গৰমত গতিকে এতিয়া উপায় নাই গৰম হ'লেও কামটো কৰিবই লাগিব এইবোৰ দেখিছেনে গাইজ ইমান ৰ'দ গৰম মইতো ছাতি লৈ আছোঁ আৰু এইফালে এওঁলোকে ইমান গৰমত এতিয়া এনেকৈ ডান্স কৰিব আৰু সেইবোৰ চব আমাৰ একদম ছেটআপ কৰিছে কাপোৰ শুকোৱা বাঁহ চাহ চব পুতি দিছে পানীৰ মাজতে বহুত ডাঙৰ নদী হয় চিকাৰী ঘাট এই দুজনক চাওকচোন পুৰা একদম ইফালে মুভিৰ শ্বুটিং গান কৰি আছে এইফালে পানীত খেলি আছে বা আজি আৰু কোনে পায় আৰু এইফালে আমাৰ মনটো কাই কি লৈ আনিছে এইটো ড্ৰোন এতিয়া আমাৰ ড্ৰোন শ্বুট হ'ব পেটটো নাই বোলে তেৰি চব শ্বুট এৰি ইয়াতে পানীত খেলিবলৈয়ে ধৰিলে আৰু চবে পানীত মানে মজা মাৰি আছে এনজয় এইফালে ছোৱালীকেইটা গোটেই একদম পানীত ঢপলিয়াই আছে গৰমো বাৰু ইমান পৰিছে পানীত আৰু থাকিলে কোনেনো আৰু এনজয় নকৰাকৈ থাকিব বাৰু আমাৰ ইয়াতে এতিয়া শ্বুট কমপ্লিট হ'ল আৰু ইভিনিং হৈ গ'ল যিহেতু ছানছেটো ইমান ধুনীয়াকৈ ওলাইছে আৰু আমি অলপমান ইয়াতে ফটো চটোও তুলিলোঁ বাৰু চ' এতিয়া ইয়াতে পেকআপ হ'ল আৰু এতিয়া আমাৰ হ'ব নাইট শ্বুট হ'ব আমাৰ বেলেগ লোকেশ্যনত সেইটো হ'ল অফলা গাঁৱৰ ফালে চ' এতিয়া ইয়াতে আমি চব পেকআপ কৰি গৈ আছোঁ আপোনালোকে ব্লগটো আমি এতিয়া আছোঁ আমাৰ নাইট শ্বুটত আৰু দেখাই পাই আছে আপোনালোকে বেকগ্ৰাউণ্ডত চব আমাৰ ডান্সাৰ্ছবোৰ ৰেডি হৈ ধুনীয়াকৈ আহি গৈছে আমাৰ ছেটত যিহেতু চব আমাৰ ইয়াতে এতিয়া ছেট বনোৱা গৈছে আমাৰ গানটোৰ কাৰণে আৰু খুবেই ভাল লাগিছে ইফালে পিছফালে ঢেৰ অডিয়েঞ্চো আছে দেখাই পাইছে যিহেতু ইমান ৰাইজসকল ইয়াতে এতিয়া গোট খাইছে আৰু আমাৰ যিহেতু শ্বুটিং বহুত ভালে ভালে গ'ল আৰু সকলোৱে চাব আৰু এনজয় কৰিব যিহেতু বহুত কমেডি ফিল্ম হয় আশা কৰিছোঁ আপোনালোকে সকলোৱে একেলগে যাই পৰিয়ালৰ সৈতে আমাৰ ফিল্মটো এনজয় কৰিব যিহেতু আমি ইমান গৰমত শ্বুট কৰি ইমান কষ্টকৈ আমাৰ মুভিটো কমপ্লিট কৰিলোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে খুব এনজয় কৰিব Membunuh musuh tak baik-baik pemberontakan. Hampir gila, mulai gaya pemberontakan. Ini malam muda sungguh nak gambar udah apa tuh itu.
ভাল এক্টিং দেই, ভাল এক্টিং। আমাৰ হিনেমাং সকলোৱে চাব আহিব, খুব সোনকালে ৰিলিজ বহুত কষ্ট কৰিছো গাইজ, চ' আপোনালোকে প্লিজ আমাৰ সিনেমাক বহুত মৰম দিব গাইজ। আহিব। এই ৰাইজৰ শ্বুটবিলাক হৈ আছে, মানে ৰাইজৰ ৰিয়েকশ্যনছবিলাক লৈ আছে। গাইজ চাওকচোন, ইয়াতে মানে ইমানেই মানে ফেন্সবোৰ আছে আমাৰ মেডাম স্মৃতিৰ, আৰু যিহেতু তেওঁলোকে শ্বুটিং চাবৰ কাৰণে এই ঘৰৰ টেংকিৰ ওপৰত বহি লৈ তেওঁলোকে শ্বুটিং চাই আছে, দেখিছেনে গাইজ? So guys, good morning all of you. আজি ঘৰৰে পৰা ব্লগটো ষ্টাৰ্ট কৰি আছোঁ। আজি আমাৰ ৰঙাগড়াত লাষ্ট ডে, গোটেই আমাৰ মুভিৰ শ্বুট বহুত ধুনীয়াকৈ কমপ্লিট হৈ গ'ল, আৰু এতিয়া আমি জুনুকাৰ ঘৰৰ পৰা ওলাই আছোঁ, কাৰণ যিহেতু শ্বুট কমপ্লিটেই হ'ল। আজি আমি ইমান দিনেই ইয়াতে ষ্টে কৰিলোঁ, খুব ভাল লাগিল তেওঁলোকৰ লগত ইয়াতে থাকি, হাঁহি ধেমালিৰে আমাৰ কামবোৰো আমি কমপ্লিট কৰিলোঁ, আৰু গোটেই আমাৰ এতিয়া লাগেজবোৰ ৰাতিপুৱাৰ পৰাই আমি পেকিং ষ্টাৰ্ট কৰি দিছিলোঁ, আৰু যিহেতু এতিয়া যাব ওলাইছোঁৱে, লাগেজবোৰ ওলাইছোঁ, ভিনি ৰঙাগড়ৰ পৰা যামগৈ গোলাঘাট। আমি গৈ আছোঁ বাংলাদেশলৈ, নিজৰ গাঁৱলৈ গৈ আছোঁ আমি। বাংলাদেশত চবকে লগ পাম গাইজ, বাংলাদেশত ৰৈ থাকিব। চ' জুনুকা লগ পাম, আৰু কেনেকুৱা লাগি আছে এতিয়া যে তুমি অকলে হৈ যাবা, ঘৰটো গোটেই অকলে হৈ যাব, চবে এতিয়া একেলগে ওলাই দিছোঁ, কেনেকুৱা লাগিব কোৱা? বেয়া লাগিছে, বহুত বেয়া লাগিছে, একদম কান্দিবলৈ আমি লগ পাই থাকিম নহয়, আমি ডাবিঙত আহিম, আমাৰ গোলাঘাট চিটি একদম পালোৱে, আৰু আমি ৰংগিনী 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 আই কাহা সে সনম আই কাহা সে নজারে রঙ্গিনী 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 আই কাহা সে ও সনম লাই কাহা সে নজারে